নমস্কাৰ বন্ধু বান্ধৱীসকল, নাৰায়ণ হেল্থ কেয়াৰ টিপছ আছামিজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ নখৰ ৰোগ কেনেকৈ ঘৰুৱা ঔষধেৰে ভাল কৰিব পাৰি তাৰ বিষয়ে। সাধাৰণতে নখ ভালকৈ পৰিষ্কাৰ নকৰাৰ ফলতো এই ৰোগ হোৱা দেখা যায়। নখৰ ৰোগৰ লক্ষণসমূহ হ'ল নখৰ দুয়ো কাষে বিষ হয় আৰু পকি উঠে আৰু পুজ ওলায়। নখৰ ৰোগ ভাল হোৱা যিটো ঔষধি আজি লৈ আহিছোঁ, ইয়াৰ কোনো ছাইড এফেক্ট নাই, ই সম্পূৰ্ণ প্ৰমাণিত। এই ঔষধ বনাবলৈ আপোনালোকক লাগিব তেজপাত। এইটো তেজপাত দেখিছে নহয় আপোনালোকে। তেজপাত আপোনাৰ 2খন লাগিব, পাণ 2খন লাগিব। ইয়াত তেজপাত 2খন অনা হৈছে আৰু পাণ 2খন অনা হৈছে। এই গোটেইকেইটা দুইটা সামগ্ৰী আপুনি লোকে ভালকৈ চাফা কৰি ধুই ল'ব। ধুই লৈ পটাত পিচি ল'ব। পটাত পিচি এইটো আপোনাৰ পটাত পিচা হৈছে, দেখিছেনে? পটাত পিচি ৰাতি আপোনাৰ খোৱাৰ সময়ত যিটো নখত বিষ হৈছে বা পুজ ওলাইছে, সেই নখত ৰাতি বান্ধি পিনি শুই থাকিব আৰু ৰাতিপুৱা পানীৰে ভালকৈ ধুই দিব। এনেকৈ আপুনি যদি 3 দিন ব্যৱহাৰ কৰে, নখৰ ৰোগ আপোনাৰ সম্পূৰ্ণৰূপে আৰোগ্য হ'ব। আৰু আপোনালোকলৈ এটা অনুৰোধ আছে, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আজিলৈ ইমানে, ধন্যবাদ।